নমস্কাৰ সম পৰীক্ষাৰ্থী জিকে ফাউণ্ডেশ্যনৰ উন্নত ভিডিঅ'লৈ মই নয়নে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম 21 মাৰ্চৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ বিষয়ে। এই সকলোবোৰ কাৰেণ্ট এফেয়াৰ আমি MCQ আকাৰে ডিছকাছ কৰিম। লগতে এইখিনি MCQ তিনিখন বাতৰি কাকতৰ সংমিশ্ৰিত হয়, দা হিন্দু, আছাম ট্ৰিবিউন আৰু ইণ্ডিয়ান এক্সপ্ৰেছৰ। তো হওক ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। মাজতে কৈ থৈ দিওঁ, যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে, হোৱাট কাণ্ট্ৰি হেজ বিন নেম দ্য হেপিনেছ ইন দ্য ৱৰ্ল্ড ফৰ ছেভাৰেল ইয়াৰ্ছ ইন এ ৰ'? কোনখন দেশে একেৰাহে বহুতবাৰ সুখী দেশৰ সূচাংকত শীৰ্ষস্থান দখল কৰিছে? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন ডি, ফিনলেণ্ড। ফিনলেণ্ডে একেৰাহে 16 বাৰৰ বাবে এই সূচাংকত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে, মনত ৰাখিব। এই 16 টাইম হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড স্পেৰ' ডে 2023? 2023 চনৰ বিশ্ব চৰাই দিৱসৰ বিষয়বস্তু কি? শুদ্ধ অপশ্যনটো হৈছে আই লাভ স্পেৰ'। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, হু লঞ্চ দ্য জাৰ্নি যোজন পৰ্টেল ইন ঝাৰখণ্ড? ঝাৰখণ্ডত কোনে মুকলি কৰিলে জাৰ্নি যোজন পৰ্টেল? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন বি, চিফ মিনিষ্টাৰ অফ ঝাৰখণ্ড। ঝাৰখণ্ডৰ চিফ মিনিষ্টাৰে, মুখ্যমন্ত্ৰীয়ে এই যোজনা মুকলি কৰিলে আৰু ঝাৰখণ্ডৰ চিফ মিনিষ্টাৰৰ নাম হ'ল হেমন্ত সোৰেন, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ মিনিষ্ট্ৰী হেজ ৰিলিজ দ্য বেচিক এনিমেল হাজবেণ্ড্ৰী ষ্টেটিষ্টিক্স 2022 ৰিপৰ্ট? কোনটো মন্ত্ৰালয়ে প্ৰকাশ কৰিছে মূল পশুপালন পৰিসংখ্যা 2022 প্ৰতিবেদন? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন চি, মিনিষ্ট্ৰী অফ ফিচাৰিজ এণ্ড এনিমেল হাজবেণ্ড্ৰী এণ্ড ডায়েৰিং। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য 4th ডিফেন্স কৰ্পৰেশ্যন ডায়লগ হেল্ড বিটুইন ইণ্ডিয়া এণ্ড মালদ্বীপছ? চতুৰ্থ সংখ্যক সেনা ডায়লগ ভাৰত আৰু মালদ্বীপৰ মাজত ক'ত অনুষ্ঠিত হ'ব সুধিছে। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন বি মালদ্বীপছ। আৰু লগতে মনত ৰাখিব, মালদ্বীপছৰ কেপিটেল হৈছে মালে, আৰু ইণ্ডিয়াৰ কেপিটেল হৈছে নিউ দিল্লী, শ্ৰীলংকাৰ কেপিটেল হৈছে কলম্বো। একেলগে মনত ৰাখিব। আৰু বাংলাদেশৰ কেপিটেল হৈছে ঢাকা। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট ইজ দ্য কাইলা দেৱী টেম্পল লোকেটেড? কৈলা দেৱী মন্দিৰ কোনখন জিলাত অৱস্থিত সুধিছে। কোনখন জিলাত অৱস্থিত? অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ, কাৰাউলি ডিষ্ট্ৰিক্ট। কাৰাউলি ডিষ্ট্ৰিক্টত কৈলা দেৱী মন্দিৰ অৱস্থিত। এই কৈলা দেৱী মন্দিৰ ৰাজস্থানত অৱস্থিত। কাউলি এখন ৰাজস্থানৰ ডিষ্ট্ৰিক্ট হয়। ৰাজস্থানৰ চিফ মিনিষ্টাৰ হৈছে অশোক গেহলট, মনত ৰাখিব। লগতে ইয়াত নতুনকৈ 19খন ডিষ্ট্ৰিক্ট নতুনকৈ এড কৰা হৈছে। আগতে আছিল 33খন, এতিয়া টোটেল হ'ল 52, মনত ৰাখিব। নেক্সট কুৱেশ্যন, সৌৰাষ্ট্ৰ তামিল সংগম ফ্ৰম হুইচ ডেট ইট ৰিষ্টাৰ্টেড? সৌৰাষ্ট্ৰ তামিল সংগম কোন তাৰিখৰ পৰা আৰম্ভ হৈছিল সুধিছে। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন বি, 17 এপ্ৰিল। এই অনুষ্ঠান 17 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈ আৰম্ভ হ'ব। 17 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 24 এপ্ৰিললৈ। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ডিড ৰোহান বোপান্না ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন দ্য ATP মাষ্টাৰ্ছ 1000 টুৰ্ণামেণ্ট হুৱেৰ হি অন দ্য টাইটেল? ATP মাষ্টাৰ্ছ 1000ত ৰোহান বোপান্নাই কোনখন দেশক প্ৰতিনিধিত্ব কৰি এই টুৰ্ণামেণ্ট খিতাপ জয় কৰিছিল? শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ, ইণ্ডিয়া। নেক্সট কুৱেশ্যন, হু ইনগ্ৰেটেড দ্য ইণ্টাৰনেশ্যনেল কনফাৰেন্স অন নেচাৰেল ফাৰ্মিং? প্ৰাকৃতিক কৃষি সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন কোনে উদ্বোধন কৰিছিল সুধিছে। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন ডি, চিফ মিনিষ্টাৰ অফ মণিপুৰ। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে প্ৰাকৃতিক কৃষি সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন উদ্বোধন কৰে। নেক্সট কুৱেশ্যন, হুইচ কোম্পানী হেজ ছিগন বিৰাট কোহলি ইটছ ব্ৰেণ্ড এম্বেচেডৰ? কোনটো কোম্পানীয়ে বিৰাট কোহলিক নিজৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত কৰিছে সুধিছে, চুক্তিবদ্ধ কৰিছে। ইয়াৰ শুদ্ধ আনচাৰ হৈছে লুক্সাৰ। মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি হেজ ৰিলিজ দ্য বেচিক এনিমেল হাজবেণ্ড্ৰী ষ্টেটিষ্টিক্স 2022 ৰিপৰ্ট? কোনটো দেশে
লুক্সৰ নামৰ কলমৰ এটা কোম্পানীয়ে বিৰাট কোহলীক নতুনকৈ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে চুক্তিবদ্ধ কৰিছে। নেক্সট কুৱেশ্যন, হুইচ টিম অন দ্য ইণ্ডিয়ান ছুপাৰ লীগ 2022-23? ইণ্ডিয়ান ছুপাৰ লীগ 2022-23 সংস্কৰণৰ কোনটো দলে জয়লাভ কৰিছে? শুদ্ধ আনচাৰ হৈছে ATK মোহন বাগান। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, আৰু আজি ভিডিঅ'টো শেষৰটো কুৱেশ্যন, হুৱেন ৱাজ দ্য 84 এনিভাৰ্চাৰী ডে অফ দ্য চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ চেলিব্ৰেটেড? কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 34 বছৰীয়া জয়ন্তী দিৱস কেতিয়া পালন কৰা হয়? কেতিয়া পালন কৰিছে সুধিছে। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন ডি 19 মাৰ্চ। 19 মাৰ্চত তেওঁলোকৰ 84 এনিভাৰ্চিটি পালন কৰা হৈছে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি চাই ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।